মই আজি ঘুৰি মাংসৰ পৰা পাইছো এইটো দাঁত আপুনি ইয়াতে আমাৰ তাতে 25 টকাৰ পৰা টাব পাব 80-90 টকালৈকে গিফটিং পটছ এনেকুৱা এটা টাব যদি আপুনি ৰাতিপুৱা শুই উঠি ধুনীয়া এপাহ ফুলৰ লগত দেখা পায়। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আপোনালোকে আপোনালোকৰ ঘৰখন কি ধৰণে আকৰ্ষণীয় কৰি তুলিব পাৰে, লগতে আপোনালোকে কি ধৰণে এটা আকৰ্ষণীয় ব্যৱসায় আপোনালোকৰ নিজৰ অঞ্চলত গঢ় দি তুলিব পাৰে। গতিকে আহক আমি এই ভিডিঅ'টো চাওঁ আৰু এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি জানো কি ধৰণে নিজৰ ঘৰখন সুন্দৰ কৰাৰ লগতে এটা সুন্দৰ ব্যৱসায়ৰে নিজে প্ৰতিষ্ঠিত হ'ব পাৰে। তো আহক আমি অকণমানো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে বন্ধুসকলে অকণমান লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। বৰ্তমান উপস্থিত আছোঁ বেলতলা, আৰু বেলতলাৰ এইটো হৈছে অজন্তা পথ মোৰ সন্মুখত। এইফালে আপোনাৰ বেলতলা ছাৰ্ভেৰ ফালৰ পৰা আহিব পাৰিব, আৰু এইটো ফালে আপোনালোকে দেখা পাব এইটো হৈছে হাতীগাঁও ফালৰ পৰা যদি আপোনালোকে আহে তো এইটো ৰাস্তা, আৰু এই ৰাস্তাটোৰ সন্মুখতে আছে এইটো নীলকণ্ঠ এপাৰ্টমেণ্ট। আপোনালোকে দেখাই পাইছে এইটো নীলকণ্ঠ এপাৰ্টমেণ্ট। এই নীলকণ্ঠ এপাৰ্টমেণ্টৰ ওচৰতে ইয়াতে মই এটা জেগালৈ আপোনালোকক লৈ আহিছোঁ। কিন্তু এইজন কোন? এইটো মানস শৰ্মাৰ শুন আমাৰ। নমস্কাৰ দেই। নমস্কাৰ, ক'ত আহিছে আপুনি? কি ক'ব মানে মোক এটা বস্তু লাগিছিল, ইয়াত পায় নে নাপায় বা? কি বস্তু? মানে ঘৰত ফুল আনিছিলোঁ। ফুল আনিছিল? হয়, গতিকে টাবৰ প্ৰয়োজন আছিল। মানে আপোনাৰ সেই মাটিৰ টাব, প্লাষ্টিকৰ টাব এইবিলাক ৰুই অশান্তি হৈছে। অলপ ভাল ধুনীয়া ডেক'ৰেটেড যদি পিচ পালোঁ হয়। আমাৰ এইখিনিত ভাল ডেক'ৰেটেড পিচ নাই। আপুনি মই আপোনাক এটা কথা ক'ম, আচলতে কিজানি আপুনি আজি একদম উচিত জেগাতে আহি পাইছে। আপোনাৰ মাথাৰ ওপৰত চাওকচোন, এইখন কি বৰ্ড লগোৱা আছে? বেলা ষ্ট'ন এণ্ড ডেক'ৰেটিভ। মানে হৈছে আপোনাৰ ইয়াতে ধুনীয়া ধুনীয়া কিছুমান পট পায়, টাব পায়। আহক আপুনি একেলগে আমি গৈ থাকোঁ। মই ৰাইট জেগাত আহিছোঁ নেকি? একদম ঠিক জেগাত আহিছে। ইয়াত মানে কি বুলি ক'লে আপোনাৰ? ইয়াতে ধুনীয়া ধুনীয়া যে আপোনাৰ ফুলৰ টাব, আমি যে ধুনীয়া ধুনীয়া কিছুমান ফুলৰ টাব, এইটো অকল আমাৰ ইণ্ডিয়ানে ইয়াত নহয়, ইয়াত বাহিৰৰ ফৰেইন কাউণ্ট্ৰিৰো খুব ধুনীয়া ধুনীয়া কিছুমান পট আছে। আৰু সেই পটসমূহ বৰ্তমান গুৱাহাটী মহানগৰীতে উপলব্ধ এই অজন্তা পথত। আৰু আপুনি আহি একদম উচিত জেগাত পাইছে, উচিত জেগাতে আপুনি পাইছে। গতিকে বলক আমি এতিয়া তালৈ যাওঁ। হয় হয়, মই ভাবিয়ে পোৱা নাছিলোঁ বুজিছেনে, এই ছাৰ্ভেৰ অজন্তা পথত যে ইমান ধুনীয়া এটা আপোনাৰ ডেক'ৰেটেড বস্তু পোৱা যাব। আচলতে কি জানে, ৰাতিপুৱা যদি আপোনাৰ শুই উঠিয়ে ধুনীয়া যদি আপুনি ফুলৰ টাব এটা দেখা পায় নহয়, তেতিয়া আপোনাৰ মনটো ভাল লাগি যায়। আৰু দিনটো মানে আপোনাৰ ভালটো হয়ে, তাৰ ওপৰত কি মাইণ্ডটো মানে ফ্ৰেছ হৈ থাকে। সেইকাৰণে আমাৰ গুৱাহাটীৰ জেগাটো কম যায়, সেইকাৰণে কি হয় আপোনাৰ ভাল যদি ফুলৰ টাব পোৱা যায় বা ভাল মানে আপোনাৰ উৎকৃষ্ট মানৰ যদি আপোনাৰ বস্তু পোৱা যায়, সকলোৱে ল'বই দিয়কচোন, হয়নে নহয়? আপুনি একদম উচিত জেগাতে আহিছে। মই সেইকাৰণে আপোনাক কৈছোঁ যে আজি আপোনাৰ কিবা লাকে ভালনে কি নাজানো, একদম উচিত জেগাত আহিছে। আৰু আপুনি যিটো কৈছে যে গুৱাহাটী মহানগৰীত ঠাইটো কম বা ফ্লেট আছে বা বহু মানুহৰ মানে ঘৰত সিমান জেগা নাই যে তাত মানে কিবা বেলেগ ধৰণৰ কিবা কৰিব পাৰে, কিন্তু খুব সুন্দৰ আৰু একদম কম জেগাতে আপুনি ধুনীয়াকৈ ফুল ৰুব পাৰে, বা আপোনাৰ কিছুমান মানে ঘৰত ডেক'ৰেশ্যন কৰাৰ বাবে কিছুমান সামগ্ৰী আপুনি পাব। এই মই যিটো আপোনাৰ জেগালৈ লৈ আহিছোঁ, এই বেলা ষ্ট'ন এণ্ড ডেক'ৰেটিভত আপোনালোকে পাই যাব। গতিকে এতিয়া আমি আহি এই বিল্ডিংটো পাইছোঁহে, আপোনালোকক দেখাম। এই বিল্ডিংটো আপোনাৰ মেইন ৰাস্তাৰ পৰা জাষ্ট আমি সোমাই আহিলে হ'ল, অকণমান সোমাই আহিয়ে পাম আমি এইটো বেলা ষ্ট'ন এণ্ড ডেক'ৰেটিভৰ। এয়া আমি আহি পালোঁহে, এইটো বেলা ষ্ট'ন এণ্ড ডেক'ৰেটিভ। তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ হৈছে 9954056014 9957571730। দোকানত আছে নে কোনোবা? আছে নেকি? তেওঁ মোক চিনি পায়েই, মানুহ দা বুলি ভাবিছে। আহক, ভাল লাগিল। নমস্কাৰ। সঁচাকৈ প্ৰথম এয়া হৈছে কৌশিক মেধি, এইখনৰ ওৱানাৰ। খুব ভাল লাগিল দাদা, আহিয়ে মনটো ফ্ৰেছ লাগিছে। নাই সঁচাকৈ আপোনাৰ এই মহানগৰীত যে এনেকুৱা এটা মানে আপোনাৰ উদ্যোগ আছে, আমি ভাবিবই পৰা নাছিলোঁ। বিশেষকৈ একদম ছাৰ্ভে অজন্তা পথৰ একদম ওচৰত, আপোনাৰ অলপো দূৰ নহয় মানুহৰ কাৰণে। সঁচাকৈ বৰ দাদা এনে অলপ বুজাই দিব নেকি, ইয়াত কি কি প্ৰডাক্ট আছে, কেনেকুৱা ধৰণৰ
উৎকৃষ্ট মানৰ বস্তু আছে এও আমাৰ নয়ন জ্যোতি শৰ্মা ক'লে যে ফৰেন কাণ্ট্ৰিটো আপোনাৰ পথ পোৱা যায় যদি অলপ ভালকে বুজাই দিয়ে আমাৰ দৰ্শকসকলে ভাল পালে হয় আমাৰ বেলা ষ্টোনছত একচুৱেলি গাৰ্ডেনৰ ৰিলেটেড যিমানখিনি বস্তু লাগে এখন গাৰ্ডেন আপুনি নিজৰ টেৰেছত বনাবলৈ বা বেলকনিত বনাবলৈ বা ঘৰৰ মুখতো এখন যদি গাৰ্ডেন বনাব লাগে তো যিখিনি বস্তুৰ প্ৰয়োজন হয় আমি গোটেইখিনিয়ে ডিল কৰোঁ এতিয়া টাব বুলি ক'লে আমি ইমান দিনে প্লাষ্টিক টাবটোৱে বুজো গছ এডাল কিনি আনি যেতিয়া আমি লগাওঁ বুলি ভাবো আমি প্লাষ্টিকৰ টাব আনো একচুৱেলি প্লাষ্টিকতকে বেছি হেল্ডি হয় যদি আপুনি চেৰামিক বা ৰটো ফাইবাৰত থ'ব পাৰে ৰাইজ আপোনালোকে মন কৰিছেনে তেওঁ ক'লে যে প্লাষ্টিকতকে বেছি উন্নত মানৰ টাব হৈছে আপোনাৰ চেৰামিক আৰু ৰটো ফাইবাৰ চেৰামিক বা ৰটো ফাইবাৰ আপোনালোকে সকলোৱে মনত ৰাখিব আমি কি কৰোঁ অলপ টকাৰ কাৰণে আপোনাৰ প্লাষ্টিকৰ টাব কিনো যাৰ ফলত কি হয় গছডাল কেইদিনৰ পিছত কি হয় দুৰ্বল হৈ যায় বা গছডাল চেফোকেটিং হৈ যায় প্লাষ্টিকৰ বস্তুটো গছডাল চেফোকেটিং হৈ যায় একচুৱেলি প্ৰেক্টিকেলি আমি চেৰামিকে ইউজ কৰিব লাগে এতিয়া বস্তুটোতো আপুনি যদি খুব আকৰ্ষিত কৰি যদি প্ৰডাকশ্যন নকৰোঁ তো আপোনালোকেতো নিকিনিব তো কথাটো হ'ল যে চেৰামিকত বহু ধৰণৰ ডিজাইনছ পোৱা যায় এতিয়া আমাৰ তাত আপুনি ইণ্ডিয়ান মেডো পাব ইনফেক্ট আমি ইম্পৰ্টো কৰোঁ চাইনাৰ পৰা তো চাইনা ভিয়েটনামৰ পৰাও আপুনি আমাৰ তাতে প্লান্টাৰ পাব ৰাইজ শুনিলে নে চাইনা ভিয়েটনামৰ পৰা তেওঁলোকে ইয়াত এক্সপৰ্ট কৰে বস্তুখিনি তাৰ পৰা আনে ইয়াত তেওঁলোকে বিক্ৰী কৰে খুব ডাঙৰ কথা আমাৰ সাধাৰণতে ইয়াত নৰ্থ ইষ্টতে নাই নেকি গতিকে আমি দাদাৰ পৰা চাম চাইনা ভিয়েটনামৰ পটবিলাক দাদা এবাৰ দেখাই দিব এই যে কালেকশ্যনটো আছে এইপিনে এইখিনি গোটেই ইম্পৰ্টেড কালেকশ্যন হয় ইয়াৰ ফিনিচিং বা ইয়াৰ ডিউৰেবিলিটিটো কম্পেৰেটিভলি আমাৰ বেটাৰ হয় আৰু তাক দেখিবলৈ খুব ধুনীয়া আৰু চাইনাত ফিনিচিংটো সিহঁতে কম্পেৰেটিভলি অলপমান বেছিকে দিয়ে এইটো চাব পাৰি খুব আকৰ্ষিত হিচাপে চাব বিচাৰে এইটো আপোনাৰ চাওক দেখিবলৈ বুকে টাইপ টাবটোৱে দেখিবলৈ বুকে ইয়াতে ফুলজোপা আপুনি লগাই দিলেই হ'ল নিজৰ ডাইনিং টেবুল বা চেণ্টাৰ টেবুলত থ'বলৈ এইটো খুব ধুনীয়া পিচ হয় ভিতৰতো অলপ গল্ডেন হয় ভিতৰটো একদম ধুনীয়াকে মানে তাক বনোৱা আছে এনেকুৱা এটা টাব যদি আপুনি ৰাতিপুৱা শুই উঠি ধুনীয়া এপাহ ফুলৰ লগত দেখা পায় নিজৰ ড্ৰয়িং ৰুমতো হয়তো ৰাখিব পাৰিব ড্ৰয়িং ৰুমতে নিজৰ মানে ৰাখিব পাৰিব কেনেকুৱা আপোনাৰ মাইণ্ডটো ফ্ৰেছ হৈ যাব মানে আপোনাৰ হাজাৰ আপোনাৰ টেনশ্যন থাকক সাধাৰণতে গুৱাহাটীৰ মানুহৰ বহুত আপোনাৰ যান্ত্ৰিক বুলি ক'লেও কথা মানে বেয়া নহয় এতিয়া এটলিষ্ট ভাল হৈছে কি আগতে মানুহৰ ঘৰত আমি দেখিছিলোঁ যে আৰ্টিফিচিয়েল ফুল সদায় ড্ৰয়িং ৰুমত দেখা যায় এতিয়া এটলিষ্ট মানুহে নেচাৰেল প্লাণ্টছৰ প্ৰতি আকৰ্ষিত হৈছে আপুনি যদি বাহিৰৰ গাৰ্ডেন এখন বনাই তাৰ কাৰণেও এটা বেলেগ ৰেঞ্জ অফ পাথৰ পোৱা যায় আৰু এইবিলাক আপুনি একুৰিয়াম বা আপোনাৰ টাবত আপুনি ডেকোৰেশ্যন কৰিব পাৰে বহুতে ফাৰ্নিচাৰত এটা ডাইনিং টেবুলত চাব আপুনি গ্লাছখনৰ তলতো ষ্টোন চেদি ডেকোৰেশ্যন কৰে সেইখিনিও এইবিলাকেই হয় কালাৰ ষ্টোন ন এইটো বালি হয় কালাৰ চেন বুলি কয় চেন এইবিলাক আপোনাৰ পলিছ ষ্টোন হয় চব দেখিছে ভেৰাইটি ষ্টোন আছে এইবিলাক টাব থ'বলৈ এইবিলাক আপোনাৰ মেটেলৰ ষ্টেণ্ড হয় যদি আপুনি টাববিলাক সজাই থ'ব বিচাৰে নিজৰ জেগাই জেগাই কৰ্ণাৰত বা বেলকনিত বা ঘৰত আপুনি ধুনীয়াকৈ মেটেলখিনিত থ'ব পাৰে গুৱাহাটীৰ মানুহখিনিয়ে এইবিলাক ল'বলৈ কাৰণ আমাৰ সাধাৰণতে খুব ঠাই কম হয় আৰু কি হয় বিশেষকৈ মাইণ্ডটো ফ্ৰেছ কৰাৰ কাৰণে ফুল বা ধুনীয়া পটত যদি এটা আমি ইয়াত থৈ দিওঁ কেনেকুৱা মাইণ্ডটো ফ্ৰেছ হৈ থাকিব আমাৰ দিনভৰ কষ্ট কৰি আহি যদি আমি গধূলি এই ফুলপাহ দেখা পাওঁ কিমান মাইণ্ডটো ফ্ৰেছ লাগিব ৰাতিপুৱা শুই উঠি গছত পানী দিয়া মজাটোৱে মই এইটো ৰেঞ্জৰ কথা কওঁ এইটো অলপ ইউনিক ৰেঞ্জ হয় আমি নৰ্মেলি দেখো ছাদত বা বাৰান্দাত যদি আমি টাব থওঁ টাবটো 2-3 মাহতে ডিসকালাৰ হৈ যায় এইটো কয় ৰটো ফাইবাৰ ৰেঞ্জ এইটোত 10 বছৰ ওয়াৰেণ্টিত আহে যদি তাৰ কালাৰ ফেড হৈ যায় বা হি ভাঙি যায় আমি ফ্ৰী ৰিপ্লেস কৰি দিম আপোনালোক ৰাইজ কৌশিক দা এক কথাত কৈছে যে ফ্ৰী ৰিপ্লেসমেন্ট তেও মানে ইমান বস্তুটোৰ প্ৰতি ইমান তেওঁলোকে হেৰি আত্মবিশ্বাসী একদম সঁচা নাই দাদা একদম গতিকে ৰাইজ এইটো কথা আপোনালোকে মনত ৰাখক 10 বছৰৰ ভিতৰত যদি তেওঁলোক এইটো বস্তু কিবা ডিসকালাৰ হৈ যায় তেওঁলোকে ফ্ৰী ৰিপ্লেসমেন্ট কৰিব সঁচাকে বহুত আজিকালি সিমানখিনি গ্যাৰান্টি কোনো নাপায় এয়াৰপৰ্টৰ ফালে যদি যায় এয়াৰপৰ্টত বা আপুনি ডাঙৰ ডাঙৰ হোটেলত এতিয়া সব এইটো ৰেঞ্জৰ প্ৰডাক্ট দেখিব দেখিছো
এইবিলাকত তাৰমানে কি হয় আপোনাৰ মেইনটেনেন্সৰ হেৰিটো বহুত বেছি নাথাকে এইটো মেইনটেনেন্স ফ্ৰী বুলি কয় ইয়াক চাফা কৰিব ভাল ইয়াৰ কেতিয়াও ভাঙা চিঙা নহয় ডিসকালাৰ নহয় গতিকে আজি যিটো ৰূপত আপুনি তাপটো দেখিছে নেক্সট 10-15 বছৰ হি এনেকেই থাকিব ইয়াত মই আপোনাক এটা ইউনিক বস্তু দেখাইছো এয়া চাওক তুলসীৰ টাব সঁচাকে বৰ ধুনীয়া আপুনি বৰ ধুনীয়াকে ইয়াত তুলসী ৰুব পাৰিব গধূলি বা ৰাতিপুৱা এগছি চাকি এইটো চাওক ডাঙৰো আছে সৰু আছে ভেৰাইটি আছে তেওঁলোকৰ ইয়াতে অলপ কমাই থৈছে আকৌ বহুত ধৰণৰ আছে ষ্টক তেওঁলোকৰ লগত আহক আমি এতিয়া এইবিলাক কি বস্তু হয় এইটো হল সিমেন্টৰ যেটো কনক্ৰিট বুলি কয় কনক্ৰিটৰ টাব হয় এইটো ভিয়েটনামৰ পৰা আনা হয় আৰু এনেকৈ ভিয়েটনামৰ কালেকচন আমাৰ তাত আপুনি কেটাও ডিজাইন আপুনি আমাৰ লগৰ তাত পাব আৰু এইটো বেসিক্যালি আপোনাৰ যদি ডাঙৰ গছ ৰুব লাগে ঘৰৰ ভিতৰতে তেতিয়া হলে এইটো একদম তাৰ কাৰণে পারফেক্ট প্লান্টাৰ হয় মই আপোনাক এটা আৰু দেখা এইটো এইখিনিটো গোটেই যি কালেকচন এইবিলাক সব গিফটিং হয় এখন সব হাত এইবিলাক হল ওয়াটাৰ ফাউন্টেইন আপুনি টেবুলৰ ওপৰত যদি পানীৰ এটা বাস্তু হিচাপত কয় ন যে পানীৰ শব্দটোৱে ঘৰৰ বাস্তু ঠিক কৰে আপুনি ডাঙৰ ৰাখিবলৈ যে জাগা নাই নিজৰ টেবুল বা অফিস ৰুমত আপুনি এইটো ৰাখিব পাৰে এটো ওয়াটাৰটো ৰিসাইকেল হৈ থাকে আৰু কাৰেন্টত চলে এইবিলাকো হল আপোনাৰ এইটো গোটেই ইম্পৰ্টেড কালেকচন এই গোটেই ৰেঞ্জটো ইম্পৰ্টেড হয় এইবিলাক হল ইণ্ডিয়ান এইবিলাক সেটত আহে আৰু এনেকুৱা সেটত আপুনি আমাৰ তাত বহুত পাব যেনেকে যদি এতিয়া আপুনি দেখাব পাৰে তেতিয়ালে এই চাৰিটাৰ টাপটোৰ দাম 782 টকা হয় ইয়াতে 4টা টাপ পাব আপুনি তো মই এটা কথা মই পাগল হৈ গৈছো মই আপুনি বিশ্বাস কৰক সাধাৰণ আপোনাৰ মাটিৰ ডাঙৰ টাব এটা বা তাতকে সৰু টাব এটাতে আজিকালি 200-150 টকা লয় তেওঁলোকে 4টাত দিছে আপোনাৰ 700 কিমান বুলি ক'লে 82 টকা মইতো চক হৈ গৈছো আসলে মই এইবিলাক যেটো দেখি আছো মই বলে ঠিক আছে মই বাৰে বাৰে ভাবি আছো দাদাক মই দামটো বৰ সুধিম কিন্তু দাদাই যেটো ক'লে যে 700 কিমান টকা বুলি ক'লে আসৰিত দাম এটা কৈছে হোলসেল কৰো আমাৰ এখন হোলসেলৰ কাউন্টাৰ হয় হয় ঠিক আছে গতিকে যদি কোনোবাই এটো এবিলাক ৰাখি মিলি নিজৰ বিজনেস এটাও খৰা কৰিব বিচাৰে এটুতকে বেষ্ট প্ৰফিটেবল বিজনেস নাই গতিকে ইয়াত মাৰ্জিন মিনিমাম 30 ৰ পৰা 40% মাৰ্জিন মিনিমামত বিকিব পাৰিব মানে আপোনাৰ আজিকালি মানে আপোনাৰ এজন যুৱকে স্বাৱলম্বী হোৱাৰ কাৰণে এটা উদ্যোগ হয় মানে ধুনীয়া এটা উদ্যোগৰ কাৰণে এইটো বিজনেস বৰ ধুনীয়া হয় জানো আচ্ছা আপোনাৰ বহুত বিজনেস আছে তেওঁলোকে এইটো এটা বিজনেস তেওঁলোকে গঢ়ি তুলিব পাৰে আৰামছে পাৰে আচ্ছা দাদা মই কথা আৰু এইবিলাকৰ কেনেকুৱা এইবিলাকৰ ৰেট বিলাক এইবিলাক আপোনাৰ 700 টকা 1100 টকাৰ সাইজ লৈ মই এটা কথা কওঁ এই বস্তুতে মই ফেন্সি বজাৰত দেখিছো যেটো বস্তু এটা কবাত 3000 মান টকা লয় লাইটেড লাইটেড লগাই দিয়ে লাইটেড লাগি আহে এই সব লাইট মটৰ সব লাগি আহে 700 1100 সাইজ লৈ আপুনি এটা খসাই কৈছে তে বিছাই গৈছে খসা তাতে ট্যাগ লাগি আছে এই সব ইয়াৰ লিখাই আছে আমি কৈছে বলে এমআরপি ট্যাগটো লগাই থৈছো যে দোকানী কিনাৰ কাৰণে সহজ হয় সব তো হেতুৰ পৰা আমি এটা ডিসকাউন্ট ধৰি দিও ইয়াৰ পৰা তাৰমানে আপোনাৰ ইয়াৰ পৰা বস্তু লৈ গৈ আছলতে মানুহে এখন নতুনকে দোকান বা তেওঁলোকে নিজৰ যি ব্যৱসায় আছলতে ষ্টাৰ্ট কৰে আৰু কৰি আহিছে তেনেকে ন আপুনি কোৱা মতে অলপ আগেগে আপুনি কৈছিল আমি ইয়াতে আৰম্ভ কৰা আজি প্ৰায় 4-5 বছৰ হ'ল আমি বহুত নতুন উদ্যোগ মানে দোকানী বা দোকান খুলি বহুত ইয়ং মানুহ বিলাকে লৰা ছোৱালীয়ে এইটো বিজনেস কৰি গাড়ী কিনাও দেখিছো বা বঢ়িয়া আহক আৰু আমি নেক্সট আসলতে মই আজি নিজে স্থান হৈ কিন্তু মই দামটো শুনিহে মই পাগল হৈ গৈছো আসলতে ইমান কম দাম এইবিলাক হল আপোনাৰ ডেকোৰেশন হয় এতিয়া ইয়াতে আপুনি যদি খুব ক্লোজ আপ দি দেখাব পাৰে এইবিলাক হল সৰু সৰু ঘৰ এইবিলাক সৰু সৰু লৰা ছোৱালী কাপল বুলি কয় এইবিলাকে দি নিজৰ টাপটো আপুনি ডেকোৰেট কৰিব পাৰে এইবিলাক 40 টকা 50 টকা জোৰা বা এক পিছত 20 টকা এনেকে 40-20 টকা এইবিলাক অনলাইনৰ দাম 100-150 টকা হ'ব হয় হয় এইবিলাক আপোনাৰ টেবুলত ডেকোৰেট কৰিবলৈ এইটো এটা ভাস হয় ইয়াতে আপুনি ফুলটো লগাই দিব পাৰে আৰু এজনী লেডি হয় ইয়াতে আপুনি এটা থোপাত ফুলৰ থোপা এটা দিব পাৰে এইটো হল মেটেলৰ অকল সেৰামিকে ৰাখিলে ন আপুনি মেটেলৰো আমাৰ তাতে পাব তো মেটেলৰ প্লান্টাৰ আপুনি বহুত ডিজাইনৰ আমাৰ তাত মেটেলৰ প্লান্টাৰো পাব এইবিলাক বস্তু মই ধৰিব পৰা এইবিলাক হল ডাঙৰ ডাঙৰ গছৰ কাৰণে লগোৱা প্ৰভিজন এইবিলাক বেসিক্যালি ইম্পৰ্টেড হয় এখিনি ইণ্ডিয়ান হয় আপুনি যদি ঘৰৰ ধৰক দৰজাৰ মুখৰ কৰ্নাৰত লগাব বিচাৰে মই নৰ্মালি দেখাব দিছো সব কি ধুনীয়া দিব পাৰে আৰু কম্পাৰেটিভলি যদি আপুনি 6 ফুট 7 ফুট 4 ফুটৰ গছ লগাব বিচাৰে তেতিয়ালে এই ৰেঞ্জটোত লগাব লাগিব কাৰণ গছডাল অলপ
মানে শিপাডাল বাঢ়িবলৈ জাগা লাগিবতো গতিকে ডাঙৰ টাবখিনি দিব পাৰে এইখিনিও ওপৰৰ গোটেইখিনি সেই ডাঙৰ গছৰ কাৰণেই হয় ভেৰাইটি টাব আৰু এটাতকৈ এটা বেছি ধুনীয়া হয় নে নহয় আপোনাক মই এটা বস্তু দেখাইছো এইটো কি চাওক কি এইটো দাঁত হয় নে দাদা হয় দাঁত সঁচাকে মই আপ্লুত হৈ গৈছো দেই বস্তুবিলাক দেখি এই গোটেই ৰেঞ্জটো একচুৱেলি গিফটিং পট হয় আজিকালি কি হৈছে আপুনি যদি মন কৰে মানুহে আজিকালি পটত সৰু সৰু গছ লগাই গিফ্ট কৰে যিকোনো অকেজনত আজি ঘৰ লোৱাই হওক বা বাৰ্থডে হওক সেই গোটেইটো বিলাক ইয়াতে পোৱা যায় আপুনি ইয়াতে আমাৰ তাতে 25 টকাৰ পৰা টাব পাব 80-90 টকালৈকে গিফটিং পটছ ইয়াতে গোটেই ৰেঞ্জটো সেনেকুৱাই হয় এতিয়া এই টাবটোৰ দাম আপোনাৰ 52 rupees হয় মাত্ৰ কি কয় এতিয়া আপোনাক মই 25 এটা দেখাও এইটো পৰিব আপোনাৰ 27 টকা হয় ইমান কম দামত মানুহে প্লাষ্টিকো নাপায় মই সেইদিনা আমাৰ এই ল'ৰাটোক এটা কিবা হেৰি কৰিব দিছিল স্কুলবিলাকত দিয়ে নহয় আজিকালি ফুল ৰুব দিয়ে প্লাষ্টিকৰ এটা সৰু টাব আনিব যাওঁতে সেইটোতে 30 টকা নে 40 টকা লৈছে তো এইটো দিলে বেছি ভাল হ'ব এইটো ইনফেক্ট সেইটোৱে ৰিটেইলাৰৰ কাৰণে স্কোপটো বেছি থাকি যায় এইটো আমাৰ হোলচেল কাৰণে বস্তুটো এইটো হয় আমি বেছিকেলি অলপমান পাৰিলে বাল্কত ল'ব আহিলে আমাৰ তাত ভাল 1-2 পিচ লাগিলেও আমি দিওঁ হয় দাদা মই এটা কথা সুধো আপোনাৰখিনি গোটেইখিনি ভাল লাগিল মানে এনে প্লাষ্টিকৰ বস্তু আপুনি ৰাখেনে নাই সব ৰাখিব লাগিব এতিয়া ধৰক এই প্লাষ্টিকত যদি আপুনি ইপিনে আনো এইখিনিত বাৰু আমি অলপমান জাষ্ট চেম্পল হিচাপে ৰাখিছো প্লাষ্টিকৰ আমি দুটা ভেৰাইটি ৰাখো এটা হ'ল যিটো নৰ্মেল বজাৰত আমি পাওঁ অলপমান সস্তীয়া সেইটো হ'ল এনেকুৱাবিলাক এই গোটেইবিলাক সেই সস্তীয়া ৰেঞ্জটোত হয় আৰু যদি বোলে প্লাষ্টিকতো মোক ৰং নোযোৱা বা নাভাঙা লাগে তেতিয়াহ'লে এইটো ল'ব লাগিব এইটো হাৰ্চডিপ বুলি কোম্পানী এটাই বনায় আৰু ইহঁতৰ আমি ডিষ্ট্ৰিবিউটৰ হয় ঠিক আছে সো আপুনি প্লাষ্টিকতো যদি ভাল কোৱালিটি বিচাৰে তো আপুনি আমাৰ তাত আহিব পাৰে ইয়াত আপোনাক দেখাই আছো এয়া হৈছে ষ্টনৰ চেম্পুল ইয়াত চাওক তেওঁলোকে চেম্পুলটো ৰাখি দিছে আপোনাক ইয়াত চইচ কৰি ল'লে হ'ল তেওঁলোকৰ আনি দিব মই আৰু এটা বস্তু আপোনালোকক দেখাওঁ কমন আমি যেতিয়া ছাদৰ ওপৰত চব্জি ৰুব যাওঁ আমি কি কৰোঁ মাছৰ লৈ আহোঁ 1-2 বছৰ 3 বছৰ নষ্ট হৈ যায় আৰু এইটো হাইজেনিক নহয় হয় তাতকে বেটাৰ আমি এইটো ইউজ কৰিব পাৰোঁ এইটো আমাৰ কমসে কম 5 পৰা 10 বছৰ এইটো যদি ব্ৰাউন কালাৰটো যদি লয় এইটো 10 বছৰ মান যাব ওপৰটো ল'লে 5-6 বছৰ ধুনীয়াকে যাব আৰু এইটো দেখিবলৈ আপোনাৰ ছাদখন খুব ধুনীয়া হয় গতিকে চব্জি তব্জি ৰুবৰ কাৰণে একচুৱেলি আমি এইটো ইউজ কৰিব লাগে থেংক ইউ দাদা মই আহিছিলোঁ আচলতে পট এটা ল'বৰ কাৰণে কিন্তু মই এতিয়া মানে অধিক মাছত বগলী কাৰণে কোনটো লওঁ কোনটো নলওঁ এনেকুৱা লাগি গৈছে ৰাইজ অকল মই নহয় আপোনালোকে যদি ইয়াত আহে বেলা ষ্ট'ন এণ্ড ডেকৰেটিভ এইটো হৈছে আপোনাৰ ছাৰ্ভে অজন্তা পট অলপমান সোমাই আহিয়ে জাষ্ট অলপমান 500 মিটাৰমান সোমাই আহিয়ে নীলকণ্ঠ এপাৰ্টমেণ্ট এটা দেখিব আপোনাৰ সোঁহাতে তাৰ বাওঁহাতে এটা সোমাই যোৱা ৰাস্তা আছে আপোনাৰ চাইনবোৰ্ডটোৰ ওপৰত দেখাই পাব বেলা ষ্ট'ন এণ্ড ডেকৰেটিভ আৰু কৌশিক দা আছে আৰু কৌশিক দা আপোনাৰ যথেষ্টখিনি হেল্প কৰিব কি আপুনি বস্তু ল'ব পাৰে কি নালাগে তেওঁ আৰু ইয়াৰ উপৰিও যদি কোনোবাই উদ্যোগ হিচাপে গঢ়ি তুলিব বিচাৰে আমি আপোনালোকৰ ফোন নম্বৰকেইটা বাৰে ৰিপিট কৰিছোঁ আমিও লিখি দিম আপোনালোকৰ তাতে আপোনালোকে আহক নতুন ল'ৰা ছোৱালীবিলাকে যদি উদ্যোগ গঢ়ি তুলিব বিচাৰে এওঁৰ লগত কণ্টেক্ট কৰক কৌশিক দাৰ লগত কণ্টেক্ট কৰক ইয়াত আহিলে বা ফোন নম্বৰত কণ্টেক্ট কৰিলে আহিব ধুনীয়াকৈ তেওঁলোকে আপোনাক পথ নিদৰ্শন কৰিব আৰু উদ্যোগটো গঢ়ি তোলাত হেল্প কৰিব আৰু এটা মাজত এটা বস্তু কওঁ আমি চহৰত থাকোতো আমি গছডালৰ টাবটো লৈ গ'লো মাটিটোতো নাপায় সো আপুনি আমাৰ তাত পলসুৱা মাটি ৰেডিমেড মিক্স থকা গোবৰ মিক্স যি সাৰ লাগে মিক্স থকা মাটি গোবৰ সাৰ যি লাগে চব আমাৰ তাত পায় গতিকে এখন নাৰ্চাৰী বা এটা উদ্যোগ গঢ়াৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন কৌশিক দাহঁতৰ এই বেলা ষ্ট'ন এণ্ড ডেকৰেটিভত গোটেইখিনি আছে আহক চকু মুজি লৈ যাওক এয়া মই নহয় গোটেই গুৱাহাটীবাসীয়ে নহয় গোটেই নৰ্থ ইষ্টৰ মানুহে চকু মুজি আহক ইয়াৰ পৰা লৈ যাওক দেখিব খুব ভাল ফল এটা পাব আৰু নিশ্চিন্ত হৈ যাওক আমি আছোঁ আপোনালোকৰ লগত মই কিন্তু ইয়াৰ পৰা বৰ ধুনীয়া এটা বস্তু লৈ যাম আজি কৌশিক দা আপুনি মোক পথ নিদৰ্শন কৰক যে মই কোনটো বস্তু লৈ যাম মই ইয়াৰ পৰা আপোনাক ইম্পৰ্টেড এটা দেখাই দিম আপোনাক মই এটা ধুনীয়া পট এটা দিওঁ দেখিবলৈও ধুনীয়া আৰু দামো সস্তা এই 3টা পট আপোনাৰ 650 টকা পৰিব ইম্পৰ্টেড হয় চাইনাৰ পৰা আহে তো এইটো আপুনি ল'লে ঘৰৰ মানুহে আপোনাক খুব প্ৰশংসা কৰিব নিশ্চয়
মই আজি ঘড়ীৰ মাংসৰ পৰা পাইছোঁ আজি চাগে মোক মাংস ভাত খুৱাব দেই এনেকুৱা এটা পথ দেখাৰ লগে লগে মোৰ নহয় আপোনালোকৰ পৰিবাৰো ভাল পাব গতিকে আহক বেলা ষ্টোন এণ্ড ডেকৰেটিভ ধন্যবাদ কৌশিক ভাই থেংক ইউ মানস দা থেংক ইউ আহাৰ কাৰণে